সোণালী ধুমাৰকুৰাত ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইনে সম্বোধন কৰিলে এক সংবাদমেল। হৈ যোৱা আমাৰ লোকসভা নিৰ্বাচনৰ হেৰিখিনি লৈ আমি সংবাদমেল আয়োজন কৰিছোঁ আৰু ইয়াতে আমাৰ ভৱানীপুৰ সমষ্টিত আমি প্ৰায় 45,000ৰ ওপৰত মানে আমি ভোট পাম, আমি কংগ্ৰেছ দলে পাম। আৰু আমাৰ ভৱানীপুৰ সমষ্টিত বিগত দিনবিলাকৰ তুলনাত এইবাৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ বিশেষ আশাকৰ্ম পাইছোঁ, আমি বিশেষ সঁহাৰি পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি ভৱানীপুৰ সমষ্টিবাসীয়ে কংগ্ৰেছৰ যিমানখিনি মানে ভোট দিব লাগে আশা কৰা মতে 45,000 ওপৰত আমি ভৱানীপুৰ সমষ্টিবাসীয়ে কংগ্ৰেছ দলৰ হৈ আমাৰ শব্দৰাম ৰাভা ছাৰক মানে ভোট দিয়া গৈছে আৰু এইটো মন খুলি ৰাইজে দিছে। আৰু ৰাইজৰ এই বিপুল সঁহাৰিক আমি ধন্যবাদ জনাইছোঁ ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰি। আনহাতে কিছুদিন পূৰ্বে সভাপতিগৰাকীৰ বিৰুদ্ধে ধন বিলৰ অভিযোগত একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সভাপতিগৰাকীয়ে উক্ত অভিযোগ অস্বীকাৰ কৰাৰ লগতে তেওঁক উক্ত স্থানলৈ এৱাইডেফ দলৰ কৰ্মীয়ে ষড়যন্ত্ৰমূলকভাৱে মাতি নি তেওঁৰ ওপৰত ধন বিলৰ অভিযোগ উত্থাপিত কৰে বুলি সভাপতিগৰাকীয়ে মত ব্যক্ত কৰে। তাৰমানে বিগত বহু বছৰ ধৰি আমাৰ সমষ্টিটো ভৱানীপুৰ সমষ্টিটো আমাৰ UDFৰ দখলত আছে। গতিকে এইবেলি এনেকুৱা হৈছে যে UDFৰ যিমানখিনি কৰ্মকৰ্তা আছে আমাৰ ভৱানীপুৰ সমষ্টিৰ যিখিনি কংগ্ৰেছ কৰ্মী আমি কাম কৰি আছোঁ ভৱানীপুৰ সমষ্টিত, তেওঁলোকে আজিয়ে সংগঠিত হৈ গ'ল যে অহা বিধানসভাক লগি তেওঁলোকৰ দলৰ কোনো ধৰণৰ স্থিতি নাথাকে, কোনো ধৰণৰ চিন চাপ নাথাকে। কাৰণ আমি ভৱানীপুৰ ব্লক কংগ্ৰেছ কমিটিয়ে বিশেষকৈ মই নেতৃত্ব লোৱাৰ 20 দিনৰ পৰাই ভৱানীপুৰ সমষ্টিত যিটো আমি মিছন আৰম্ভ কৰিছোঁ তাত স্পষ্ট হৈছে যে ভৱানীপুৰ সমষ্টিত UDFে বিদায় ল'ব লগা সময় আহি গৈছে। আৰু চাওক আপুনি অহা বিধানসভাক লগি আজি যিটো আমাৰ কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি, এই সঁহাৰি দেখা পাই আমাৰ UDF দলৰ কিছুমান কৰ্মকৰ্তাসকলে একদম ইমানকৈ শংকিত হৈছে যে কিবা কাৰণত ব্লক কমিটি হওক, ব্লক কমিটিৰ প্ৰেচিডেণ্ট হিচাপে মই আছোঁ, হয়তো লাগি আছোঁ, মোকে তাৰমানে বদনামত পেলাব বিচাৰিছে। কিন্তু মই আচলতে চাওক সিদিনা ৰাতি মই কোনো ধৰণৰ ধন বিতৰণ কৰিব যোৱা নাই, মই কেৱল বাটেদি আহি আছোঁ টাংলা গাঁৱৰ পৰা। তেওঁলোকে কেইজনমান কৰ্মীয়ে মোক মাতছে, এই ইলেকশ্যন সম্পৰ্কে মোক এনে দুআষাৰ সুধিছে। তেওঁলোকে আচলতে কৰ্মী নহয়, তেওঁলোকে আছিল আপোনাৰ আপোনাৰ UDFৰ মানে সমৰ্থক। আৰু আমাৰ আব্দুল কালাম আজাদ ডাঙৰীয়া যিজন আমাৰ সমষ্টিৰ বিধায়ক, তেওঁৰ লগত লাগি থকা মানুহখিনি মোক মাতছে। মোৰ গাঁৱৰ ওচৰৰ গাঁও, এইটো চিনা জানা মানুহ মোক মাতিছে। মাতাৰ পাছত এনে কথা পাতিছোঁ, হঠাৎকৈ তেওঁলোকে সাংবাদিক মাতি দি সুধিছে মোক যে আচলতে আপুনি মানে পইচা বিতৰণ কৰিব আহিছে নেকি? মইতো কোনো ধৰণৰ পইচা বিতৰণ কৰা নাই আৰু আমি কংগ্ৰেছ দলে পইচা বিতৰণ কৰিব লগা নাই। কাৰণ কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ আস্থা আছে। ভৱানী সমষ্টিৰ বেছিভাগ ৰাইজে আজি আমাক সঁহাৰি জনাইছে আৰু সেইকাৰণে আজি UDF দলৰ কিছু কৰ্মকৰ্তাই শংকিত হৈছে, বিধায়ক ডাঙৰীয়াই শংকিত হৈছে। আজি বিধায়ক ডাঙৰীয়াই ভৱানীপুৰ সমষ্টিত মুকলিকৈ এখন সভা কৰিব পৰা নাই, য'ত নেকি আমাৰ দলৰ ইমানখিনি ভাল মিটিং হ'ল, ইমানখিনি আমি সঁহাৰি পালোঁ। আমাৰ বিধায়ক ডাঙৰীয়াৰ লগত লাগি থকা যিখিনি মানুহ আছে এইখিনিৰ দ্বাৰা এইবিলাক হৈছে। কাৰণ তেওঁলোকে ইতিমধ্যে গম পাইছে যে এই দিনত যিহেতু এই অৱস্থা হৈছে, বিধানসভাক লগি বেছি দিন নাই আমাৰ। গতিকে এই হেৰিতে গম পাইছে এওঁলোকে যে অহা দিনবিলাকত এওঁলোকৰ যে কোনো ধৰণৰ চিন চাপ নাথাকে। আৰু সেই ক্ষেত্ৰত এওঁলোকে তাৰমানে কি এওঁলোকৰ মাথা নষ্ট হৈ গৈছে যে আমি ইয়াৰ বিদায় ল'ব লগা হ'ল। আৰু আমি ভৱানীপুৰ সমষ্টিবাসীয়ে এইবাৰ ভৱানীপুৰ সমষ্টিত UDFৰ কোনো ধৰণৰ নাম নাথাকে আৰু সেনেকৈ আমি কাম কৰি আছোঁ, কৰি যাম। আৰু মই নিজে যদি জীয়াই থাকোঁ ভৱানীপুৰ সমষ্টিত UDFে দ্বিতীয়বাৰ মূৰ তুলি দাঙি উঠিব নোৱাৰে। কি মানুহখিনি এটা ষড়যন্ত্ৰমূলকভাৱে কথাবিলাক মই সুধি আছিল, মোকো তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে কথাবিলাক সুধি আছিল। মই আচলতে তেওঁলোকে যে আচলতে এই প্লেনিং কৰি এই হেৰি কৰি যে মোক আচলতে ক'ব মই নিজেও ভবা নাই। মইতো সাংবাদিক বন্ধুখিনিক কৈছোঁ যে চাওক মোৰ গাড়ী ইয়াতে আছে, আপোনালোকে চেক কৰি চাওক, মোক নিজকে চেক কৰি চাওক, মোৰ তাত কোনো ধৰণৰ পইচা পাতি আছে নেকি। মইতো নিজে যাচি সাংবাদিক বন্ধুখিনিক কৈছোঁ। তাৰ পাছতো ধৰক এটা ষড়যন্ত্ৰমূলকভাৱে বিধায়ক ডাঙৰীয়াই এটা মানে পক্ষৰ দ্বাৰাই মানে মোক এটা বদনামত অনাৰ কাৰণে চেষ্টা কৰি আছে। আচলতে টাংলা গাঁওখন মোৰ গাঁৱৰ লগতে। ৰাতি মই তেনেকৈ ৰাস্তা দি আহি আছোঁ, তেওঁলোকে দেখা পাইছে মোক, গাঁৱৰ মানুহ ওচৰৰ মানুহ মাতিছে, ৰখিছোঁ মই। ৰখাৰ পাছত তেওঁলোকে এনে মোক নানানটা সুধি আছে। তো মই আচলতে কি, যিহেতু আমাৰ গাঁৱৰ চিনা জানা মানুহ, আচলতে এওঁলোকে UDFৰ সমৰ্থক মই জানো, কিন্তু যিহেতু মাত দিছে মই মাত এষাৰ দিয়াটো মই কৰ্তব্য বুলি ভাবিছোঁ আৰু সেইকাৰণে ধৰক সেনেকৈ কৈছোঁ মই।